টা বজাতে মানে ডিঅ'ফ আমাৰ ধনশ্ৰী ডিঅ'ফ ছাৰৰ নিৰ্দেশ মৰ্মে আমি এটা গোপনীয় খবৰত মানে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে 5টা মানতে ওলাই দিছিলোঁ। যেনেকুৱা মানে ডিঅ'ফ ছাৰৰ তাত ইনফৰ্মেশ্যন আছিলে সেই হিচাপে আমি জাগাত বৰষুণৰ কাৰণে জাগাত যাই পাওঁতে অকণমান দেৰি হ'ল। তাৰ ফলত মানে য'ত লোকেশ্যন মানে একজেক্ট লোকেশ্যন আমি গাড়ীটো পাবলৈ সক্ষম নহ'ল। আমি অকণমান আগুৱাই যাব লগা হ'ল, মানে নদীদি পাৰ হ'ল। নদী মানে এটা মানে যিটো মানে ধনশ্ৰী নদী ভৈৰৱকুণ্ডৰ পৰা যিটো পানী ভূটানৰ পৰা যিটো পানী আহে সেই পানীটো পাৰ হৈ যাব লগা হ'ল। তাৰ ফলত আমাৰ মানে গাড়ীৰ কাঠিও ভাঙিব লাগিল। যিয়ে নহওক কামটো ছাকচেছ হ'ল। এনেকুৱাই ছপনগাঁও ভৈৰৱকুণ্ড নদী আপোনাৰ এই নদীটো ধনশ্ৰী ৰিভাৰটো পাৰ হৈ যায়। ছপনগাঁও পাৰ হৈ ছপনগাঁৱৰ পাৰ হৈ যায় এটা বটাবাৰী বুলি এটা মানে গাঁও এটা আছে। তাতে আমি এইফালে ডিঅ'ফ ছাৰৰো পাৰ্টি ঠিক সেইটো ছাইডত খেদি আহি আছিলে। আমি পিছফালৰ পৰা যাই আছিলোঁ। মুখামুখি এই বটাবাৰী গাঁৱত মানে গাড়ীটো পাবলৈ সক্ষম হ'ল। তাৰ কাৰণে মানে আমি এতিয়া গাড়ী ড্ৰাইভাৰক সোধা পোছা কৰোঁ। সোধা পোছা কৰাত ড্ৰাইভাৰে কোৱা মতে গাড়ীত মানে আৰু ড্ৰাইভাৰৰ হাতত একো মানে যেনেকুৱা কাঠৰ টিপি থাকে এই টিপি চালানটো নাছিলে। যাৰ কাৰণে আমি গাড়ীটো চিজ কৰি আমি মাছবৰাত লৈ অহা হয়। কেইকপি কাঠ ধৰিছে? টোটেল 300 এতিয়া মেজাৰমেণ্ট কৰা মতে 308 কিবিও হ'ল। মানে গাড়ীটো চব নোমোৱা পাৰা নাই, একজেক্ট মানে এনেকৈ ওপৰে ওপৰে জোখা হ'ল, মাপ কৰা হ'ল। সেই হিচাপে মানে 308 কিবি ওলাইছে আৰু এই সংক্ৰান্তত কেইজনক আটক কৰিছে? এতিয়া 3জন আছিলে। এজনটো মানে কেনেকুৱা বৰষুণৰ সুযোগ লৈ মানে কেনেকুৱা পলাল এইটো এজনটো মানে গাড়ীৰ পৰাই কেনেকুৱা জাপ মাৰি পলাল এইটো মানে নাপালোঁ। এতিয়া 2জনে পাইছোঁ, ড্ৰাইভাৰ এজন আৰু হেণ্ডেলমেন এটা। গাড়ীৰ নম্বৰ হ'ল AR01P5043। তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব নেকি? এতিয়াতো জেললৈ দিব লাগিব, কাৰণ চাওঁ। তথাপিও ডিঅ'ফ ছাৰক এবাৰ মানে টাচ কৰি লওঁ, সুধি লওঁ। ডিঅ'ফ ছাৰে যি কয় সেই হিচাপে। অনুমানিক কিমান টকাৰ কাঠখিনি হ'ব? এতিয়াতো 308 কিবি ওলাইছেতো, লাখৰ 4 লাখ 3 লাখমান হৈ যাব লাগে। ওপৰতো হ'ব পাৰে দামখিনি। অলপ মাৰ্কেট প্ৰাইচটো ডিপাৰ্টমেণ্টেল কষ্ট আৰু মাৰ্কেট লেভেলৰ প্ৰাইচটো অলপ বেছি হয়তো। 4 লাখ 5 লাখৰ ভিতৰতো আহিব লাগে। সিহঁতেতো কোৱা মতে অৰুণাচলৰ পৰা আনিছে। আমাৰ এই ওৰাং ৰূপা ৰোডত দি আহি মানে সিহঁতে আমি নদীতে ধৰিম বুলি ভাবিছিলোঁ, কিন্তু যাই পাওঁতে আমাৰ অলপ দেৰি হ'ল। তাৰ কাৰণে সিহঁতে নদী পাৰ হৈ ডাঙৰ গাড়ী সিহঁতে নদীটো মানে আৰামত পাৰ হৈ যায়। কিন্তু আমাৰ মানে জীপখন নদীটো অলপ লিকটো চাইহে পাৰ কৰাতে আমি নদীত মানে ধৰিব সক্ষম নহ'ল। যাৰ ফলত মানে আমি অলপ আগুৱাই যাই ধৰিবলৈ সক্ষম হৈছোঁ আৰু মানে যিকেইটা আপোনালোকে আটক কৰিছে তেখেতসকলে মানে কৰ্মচাৰী হয় না তেখেত সকলোৰে কাৰ্ড হয়? ইহঁতে কোৱা মতে এটাটোতো ড্ৰাইভাৰ, এটাটো ইহঁতে কোৱা মতে তাৰমানে অৰুণাচলত মানে আমাৰ অসমৰ পৰা বহুতকেইটা লেবাৰ যায়। এই লেবাৰ কৰিব যোৱা বুলি কৈছে। এতিয়া মানে সোধা পোছা কৰি লওঁ কি হয়। এইটো একজেক্ট যদি সি গাড়ীৰে মানুহ যদি হয় ইহঁতকো তাকো মানে কিবা জেলত পঠোৱা হ'ব। ড্ৰাইভাৰটোতো যাবই লাগিব জেলত। মানে তেখেতসকলে কি কৈছে? কাৰ্ডটোৰ মালিকটো বেলেগ বুলি কৈছে। এতিয়া নামটো ক'ব পৰা নাই। সিহঁতে মালিকৰ নামটো ক'ব পৰা নাই। এটা ফোনতে কথা পতা হয়, আমি সেই হিচাপে লোড কৰি অনা হয় বুলি কৈছে। কিন্তু মালিকটো একজেক্ট সিহঁতে ক'ব পৰা নাই। গাড়ীৰ মালিকটো আমি ড্ৰাইভাৰে কোৱা মতে ওদালগুৰিৰ দীপ পাঠক বুলি তেখেতসকলে কৈছে। ওদালগুৰি গলমা চকত বুলি ঘৰ, এইখিনি আৰু।